হেল্ল' ফ্ৰেণ্ডছ, আসাম পুলিচৰ যি আমাৰ PFT হওক বা ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হওক, এইবোৰ কেতিয়ালৈ আৰম্ভ হ'ব? সকলোৱে কৈ আছে যে 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব। এইটো সঁচা নে মিছা? এতিয়ালৈকে কি নটিচ ওলাইছে, কিবা নটিচ ওলাইছে নেকি, তাৰে বিষয়ে আজি আমি ইয়াতে ডিছকাছ কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আমি ডিছকাছ কৰোঁ। ইয়াতে আসাম ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডত যদি চাওঁ, ইয়াতে বৰ্তমানলৈকে একো নটিচ দিয়া হোৱা নাই, কিন্তু সকলোৱে কৈ আছে 2 অক্টোবৰৰ পৰা হ'ব বুলি ফিজিকেল এফিচিয়েঞ্চি টেষ্টসমূহ, কিন্তু এতিয়ালৈকে একো এনেকুৱা নটিচ দিয়া হোৱা নাই। CM ছাৰে কোৱা মতে 2 অক্টোবৰৰ পৰা আসাম পুলিচৰ ফিজিকেল টেষ্টটো আৰম্ভ হ'ব বুলি কোৱা হৈছে, কিন্তু ফিজিকেল টেষ্ট আপোনাৰ 2 অক্টোবৰৰ আগতো হ'ব পাৰে, পিছতো হ'ব পাৰে। এনেকুৱা নটিচ দিয়া নাই যে 2 অক্টোবৰ তাৰিখেই আৰম্ভ কৰিব ফিজিকেল টেষ্টসমূহ। তাৰ আগতো হ'ব পাৰে বা তাৰ পিছতো হ'ব পাৰে, কিন্তু আমাৰ সম্ভাৱনা মতে আগতে হ'ব পাৰে, কাৰণ বহুতো প্ৰচেছ আছে। ফিজিকেল টেষ্টৰ পিছত ৰিটেন টেষ্ট থাকিব, ৰিটেন টেষ্টৰ পিছত আপোনাৰ ইয়াতে ইণ্টাৰভিউ থাকিব, বহুত প্ৰচেছ আছে। যিহেতু জানুৱাৰীৰ আমাৰ 2027 চনত জানুৱাৰী বা ফেব্ৰুৱাৰী মাহতে নিযুক্তি দিম বুলি কৈছে, সেইকাৰণে তাৰ আগতো কৰিব পাৰে, এনেকুৱা সম্ভাৱনা থাকিব পাৰে। আৰু CM ছাৰে কোৱা মতে এইখিনিয়ে আৰু 2 অক্টোবৰ হ'ব বুলি কৈছে, কিন্তু তাৰ আগতো হ'ব পাৰে, সেইটো আমি ভাবি থৈছোঁ। আৰু সেইকাৰণে আপোনালোকে প্ৰেক্টিচ কৰি থাকিব, যাতে আগতে হ'লে আপোনালোকে ভালকৈ আপোনালোকে এক্সামটো দিব পাৰে। যদি কিবা নটিচ আহে তেতিয়াহ'লে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনি আছিলে, ধন্যবাদ জনাইছোঁ।